নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ 2024 চনৰ বৰ্ষচক্ৰৰ গণনা আৰু ফলাফল। জ্যোতিষশাস্ত্ৰত অশ্বিনী, ভৰণী, কৃতিকা, ৰজনী আদি 27টা নক্ষত্ৰৰ কথা উল্লেখ আছে। এই প্ৰতিটো নক্ষত্ৰৰ বিপৰীতে 4টাকৈ চৰণ থাকে। এই চৰণসমূহৰ ওপৰত ভিত্তি কৰিয়েই এজন মানুহৰ নামৰ আদি আখৰৰ বিবেচনা কৰা হয়। ইয়াত সকলোৱে বুজিব পৰাকৈ এজন ব্যক্তিৰ জন্মকুণ্ডলীৰ নামৰ আদি আখৰটো উল্লেখ কৰি তেখেতৰ নক্ষত্ৰ নম্বৰটো উল্লেখ কৰা হয় আৰু এই বছৰৰ শুভাশুভ বিচাৰ কৰি প্ৰতিকাৰসমূহ উল্লেখ কৰা হয়। এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰতিকাৰসমূহ বছৰটোৰ প্ৰথম মাহটোৰ ভিতৰত কৰিব পাৰিলে অধিক ফলপ্ৰসূ হয়। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ চু, চে, চু, ল অথবা লি, লু, লে, লু অথবা দে, দু, চ আৰু চিৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 1, 2 আৰু 27। বৰ্ষচক্ৰফল মহতী লক্ষ্মী, অৰ্থাৎ প্ৰচুৰ ধন লাভ, সা সম্পত্তি বৃদ্ধি, সুখ লাভ ইত্যাদি। ফলাফল অতি শুভ, সেয়ে কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ আ, ই, উ, এ অথবা উ, ব, বি, বু অথবা ব, বু, ক আৰু কিৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 3, 4 আৰু 5। বৰ্ষচক্ৰৰ ফল মানভঞ্জন, অৰ্থাৎ অপমান, প্ৰাপ্যৰ পৰা বঞ্চিত ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ সোণ, ৰূপ, তাম আৰু হালধীয়া বস্ত্ৰদান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ কৃ, ঘ, উঙ, চ অথবা কে, কু, হ, হি অথবা হ, হে, হু আৰু দৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 6, 7 আৰু 8। বৰ্ষচক্ৰফল সৰ্বসুখম, অৰ্থাৎ সকলো ধৰণৰ সুখ লাভ। ফলাফল অতি শুভ, সেয়ে কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ দি, দু, দে, দু অথবা ম, মি, মু, মে অথবা মু, ত, তি, তুৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 9, 10 আৰু 11। ফলাফল সুখং, ই অতি শুভ, সেয়ে কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ টে, টু, প, পি অথবা পু, স, ন, থ অথবা পে, পু, ৰ আৰু ৰিৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 12, 13 আৰু 14। বৰ্ষচক্ৰফল ধনাগম, অৰ্থাৎ ধন লাভ, কৰ্মত উন্নতি, ব্যৱসায়ত লাভ ইত্যাদি। ই অতি শুভ, সেয়ে কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ ৰু, ৰে, ৰু, ত অথবা তি, তু, তে, তু অথবা ন, নি, নু আৰু নেৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হ'ল 15, 16 আৰু 17। বৰ্ষচক্ৰফল দৰিদ্ৰতা, অৰ্থাৎ ব্যৱসায় বাণিজ্যত লোকচান, আশা কৰা মতে লাভৱান নোহোৱা ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ ছাতি দান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ নু, জ, জি, জু অথবা জে, জু, ভ, ভি অথবা ভু, ধ, ফ আৰু ৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 18, 19 আৰু 20। বৰ্ষচক্ৰফল সমুদ্ৰে ভাসনং, অৰ্থাৎ কামত সফল নোহোৱা, স্থিৰতা নোহোৱা ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ সুশস্য দান। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ
ভ, ভু, জ, জি অথবা জু, জে, জু, খ অথবা গ, গি, গু আৰু গেৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 21, 22 আৰু 23। বৰ্ষচক্ৰফল পুত্ৰ সম্পত্তি, অৰ্থাৎ সন্তানৰ পৰা সুখ লাভ, সা সম্পত্তি লাভ আদি। ফলাফল শুভ, সেই কোনো দান নাই। যিসকল ব্যক্তিৰ নামৰ আদি আখৰ গে, স, সি, সু অথবা সু, স, সি, সু, সে অথবা দু, থ, ঝ আৰু ঞৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ নক্ষত্ৰৰ সংখ্যা হৈছে 24, 25 আৰু 26। বৰ্ষচক্ৰফল ৰসাতলে মৰণম, অৰ্থাৎ মৃত্যুসম কষ্ট, শাৰীৰিক অসুস্থতা ইত্যাদি। প্ৰতিকাৰ দক্ষিণাসহ গৰু ঘিউ, সোণ, ৰূপ আৰু চাউলপূৰ্ণ ঘট দান। বছৰটো সকলোৰে শুভ হওক। ধন্যবাদ।